নমস্কাৰ বন্ধুসকল, আজি মোৰ এই চেনেলটোলৈ ধাৰ্মিক জ্ঞান চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে, যিটো হ'ল 26 ডিচেম্বৰ আমাৰ 2019 বৰ্ষৰ যিটো শেষৰটো সূৰ্যগ্ৰহণ। সেই সূৰ্যগ্ৰহণৰ সময়ত ল'বলগীয়া কিছুমান সাৱধানতা আৰু কিছুমান কৰিবলগীয়া কামৰ বিষয়ে। প্ৰথমতে মই আপোনালোকক ক'ম যে এই সূৰ্যগ্ৰহণৰ সময়ত আপোনালোকে কি কাম কৰিব নালাগে, যিবিলাক কাম কৰিলে আপোনাৰ দুষ্প্ৰভাৱ পৰিব পাৰে আপোনালোকৰ জীৱনত। আৰু তাৰপিছত মই আপোনালোকক ক'ম এই সূৰ্যগ্ৰহণৰ সময়তে কৰিব পৰা এনেকুৱা কিছুমান কাম, যিবিলাক কামৰ এটা আপোনাৰ জীৱনত খুব প্ৰভাৱ পৰিব। ইনফেক্ট এনেকৈ ক'ব পাৰি যে সেইবিলাক কাম অকল সূৰ্যগ্ৰহণৰ টাইমত কৰিলেহে আপুনি সিমানখিনি ফল পাব, আৰু বাকী সময়ত কৰিলে আপুনি সিমানখিনি ফল নাপাব। তাত কম ফল পাব বা বহুত সময় লাগিব। কিন্তু সূৰ্যগ্ৰহণৰ সময়ত কৰিলে কম সময়ৰ ভিতৰতে বেছি ফল আপোনালোকে এক্সপেক্ট কৰিব পাৰিব সেইকেইটা কামত। আৰু লগতে এনেকুৱা কিছুমান কথাও ক'ম যিবিলাক আমি সূৰ্যগ্ৰহণৰ সময়ত বৰ্জন কৰিব লাগে বা বৰ্জন কৰাটো ভাল, নহ'লে আমাৰ শৰীৰৰ কাৰণে ক্ষতিকাৰক হয়, আমাৰ নিজৰ কাৰণেও বহুত ক্ষতিকাৰক হয়। ঠিক আছে বন্ধুসকল, তো আহক বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বন্ধুসকল, প্ৰথমতে মই ক'বলৈ বিচাৰিছোঁ, যেতিয়া আপোনালোকৰ সূৰ্যগ্ৰহণ আৰম্ভ হ'ব, সূৰ্যগ্ৰহণ আৰম্ভ হোৱাৰ টাইমটো হ'ল আপোনাৰ 8 বাজি কিছু মিনিটৰ পৰা 11 বাজি কিছু মিনিটলৈকে থাকিব। তেনেকুৱা মই একজেক্ট নহয়, তথাপি মই আপোনালোকক টাইমটো কৈ দিছোঁ। 8 বজাৰ পৰা 11 বজালৈকে হ'ব বুলি আপোনালোকে ধৰি লওক। আৰু এই সূৰ্যগ্ৰহণৰ যিটো সূতক হ'ব, তাৰমানে যিটো আৰম্ভণি হ'ব, সেই আৰম্ভণিটো হ'ব আপোনাৰ আগদিনা ৰাতিপুৱা 5টা বজাৰ পৰা। জানক সূৰ্যগ্ৰহণৰ টাইমত যেতিয়া আপোনাৰ গ্ৰহণ লাগি থাকিব, তেতিয়া আপুনি কোনো ধৰণৰ খাদ্য গ্ৰহণ নকৰিব বন্ধুসকল। খাদ্য গ্ৰহণ কৰিব নালাগে গ্ৰহণৰ টাইমত, আৰু খাদ্য ৰান্ধিবও যাব নালাগে। হয়, খাদ্য গ্ৰহণো কৰিব নালাগে, খাদ্য ৰান্ধিব যাব নালাগে, কাৰণ এই সূৰ্যগ্ৰহণৰ সময়ত কিছুমান শক্তি আপোনাৰ বহুত উচ্চ শক্তি সম্পন্ন হৈ থাকে, ভাল শক্তি হওক বা বেয়া শক্তি হওক। আৰু যিবিলাক আমাৰ ওচৰৰ পাজৰৰ যিটো পৰিৱেশ, যিটো বতাহ, সেই বতাহবিলাকৰো তেনেকুৱা ধৰণৰ কিছুমান বস্তু, যিটো বায়ুৰ লগত ঘূৰা ফুৰা কৰি থাকে। গতিকে সেই সময়ত আহাৰ গ্ৰহণ কৰিব নালাগে বন্ধুসকল। সেই সময়ত গ্ৰহণ কৰা আহাৰ আৰু বিষৰ মাজত কোনো পাৰ্থক্য নাথাকা বুলি আমাৰ শাস্ত্ৰত উল্লেখ আছে। আৰু এইখিনি সময়ত ঘৰত থকা আপোনাৰ যিবিলাক পানীৰ পাত্ৰ থাকে, সেই পানীৰ পাত্ৰবিলাক আগতে ঢাকি থ'ব লাগে বন্ধুসকল। হয়, সেই পানীৰ পাত্ৰবিলাক আগতে ঢাকি থ'ব লাগে। আৰু যদি আপোনাৰ এই সূৰ্যগ্ৰহণৰ আগতে যদি ঘৰত ধৰক আপোনালোকৰ ৰন্ধা খাদ্য পাতি থাকে, বা ঘৰত যদি শুকান খাদ্য যেনে চাউল, দাইল, আটা আদিৰ পাত্ৰ আছে, তেতিয়াহ'লে সেই পাত্ৰবিলাকৰ ভিতৰত আপোনালোকে এটা তুলসী পাত দি থ'ব লাগে বন্ধুসকল। গ্ৰহণৰ আগতে তুলসী পাত দি থ'ব লাগে, আৰু গ্ৰহণ শেষ হোৱাৰ পিছত সেই পাতটো উলিয়াই পেলাই দিব লাগে। তেনে কৰিলে খাদ্য সামগ্ৰীসমূহ আপোনাৰ গ্ৰহণৰ প্ৰভাৱৰ পৰা সুৰক্ষিত হৈ থাকিব বন্ধুসকল। ঠিক আছে। হয়, দ্বিতীয়তে আপোনালোকক ক'ব বিচাৰোঁ যে গ্ৰহণ কালত কেতিয়াও শৌচালয় যাব নালাগে। হয়, গ্ৰহণ কালত পৰাপক্ষত শৌচালয় যাব নালাগে। কিন্তু যিবিলাক আমাৰ ধৰক এতিয়া বৃদ্ধ ব্যক্তি আছে, বা কিছুমান বেমাৰী বা ৰোগী ব্যক্তি আছে, আৰু লগতে গৰ্ভৱতী মহিলাসকল, তেখেতসকলে এই নিয়মৰ ভিতৰত নপৰে। হয়, তেখেতসকলে এই নিয়মৰ পৰা বাহিৰত ৰখা হৈছে। কিন্তু এনে গ্ৰহণকালত পৰাপক্ষত শৌচালয়লৈ যাব নালাগে। তৃতীয়তে বন্ধুসকল, গ্ৰহণকালত কোনো ধৰণৰ চোকা অস্ত্ৰ যেনে চুৰি, কটাৰী, দা, বেজী আদি ব্যৱহাৰ কৰি কোনো কাম কৰিব নালাগে। হয়, তেনেধৰণৰ কোনো কাম কৰিব নালাগে। তেতিয়াও নিজৰ কাৰণে বা নিজৰ শৰীৰৰ কাৰণে বা নিজৰ যিটো অৱস্থা, সেই অৱস্থাৰ কাৰণে বেয়া হয়। হয়, চতুৰ্থতে বন্ধুসকল, কাৰো লগত বাদ বিবাদ বা কাজিয়াত লিপ্ত হ'ব নালাগে গ্ৰহণকালত। হয়, গ্ৰহণ কালত আপোনালোকে কোনো ধৰণৰ মানুহৰ লগত বা কোনো ব্যক্তিৰ লগত কোনো ধৰণৰ বাদ বিবাদ বা কাজিয়াত লিপ্ত হ'ব নালাগে বন্ধুসকল। এনে কৰাটো শাস্ত্ৰৰ পৰা বৰ্জনীয় হৈ আছে। কাৰণ গ্ৰহণকালত যিবিলাক আমাৰ শক্তি থাকে, গ্ৰহণকালত যিকোনো বস্তুৱে আপোনাৰ 100 গুণ হৈ যায়। আপুনি যি কাম কৰিব, ভাল হওক বা বেয়া হওক, কিন্তু এই গ্ৰহণকালটোত সেই বস্তুটোৰ আপোনাৰ যিটো প্ৰভাৱ হয়, সেই বস্তুৰ যিটো প্ৰভাৱ, সেইটো 100 গুণ বৃদ্ধি হৈ যায়। গতিকে গ্ৰহণকালত এইবিলাক কৰাৰ পৰা বৰ্জিত থাকিব লাগে বুলি আমাৰ শাস্ত্ৰত উল্লেখ আছে বন্ধুসকল। হয়, আৰু বাকী পঞ্চমতে হ'ল বন্ধুসকল, গ্ৰহণৰ সময়ত আপোনাৰ নিত্য কৰ্ম যেনে স্নান কৰা, কাপোৰ ধোৱা, ব্ৰাছ কৰা, মূৰৰ চুলি ফণিওৱা
আদি কাম কৰিব নালাগে। এইবিলাক কাম যদি স্নান আদি আপোনালোকে গ্ৰহণৰ আগতে কৰি হয়তো পৰিষ্কাৰ হৈ থাকিব লাগে, নহ'লে গ্ৰহণ শেষ হোৱাৰ পিছত কৰিব লাগে। কিন্তু যিটো গ্ৰহণৰ সময় সেইখিনি সময়ত এইবিলাক কৰ্মৰ পৰা দূৰত থাকিব লাগে বা বিৰত থাকিব লাগে। আপোনাৰ যিটো ষষ্ঠ উপায় হ'ল, সেই ষষ্ঠ উপায়টো হ'ল গ্ৰহণৰ সময়ত যাত্ৰা কৰিব নালাগে বন্ধুসকল। গ্ৰহণৰ সময়ত যিকোনো জেগালৈ যাত্ৰা কৰাৰ পৰা বিৰত থাকিব লাগে। হয়, এই গ্ৰহণ কৰাত যিকোনো ঠাইলৈ যাত্ৰা কৰাৰ পৰা বিৰত থাকিব লাগে। কাৰণ যাত্ৰা কৰোঁতে গ্ৰহণ কালত যিবিলাক আসুৰিক শক্তি থাকে, মই আগতেই আপোনালোকক কৈছোঁ, যিবিলাক অসামাজিক শক্তি বা যিবিলাক আপোনাৰ কি বুলি কয়, যিবিলাক আপোনাৰ পৃথিৱীৰ যিবিলাক নিগেটিভ এনাৰ্জি, ঠিক আছে, এই শক্তিবিলাক খুব শক্তিশালী হৈ থাকে আৰু সিহঁতে আভামণ্ডলত আমাৰ যিটো পৃথিৱীৰ যিটো বায়ুমণ্ডল আছে, সেই বায়ুমণ্ডলত মুক্তভাৱে বিচৰণ কৰি থাকে সেইখিনি সময়ত। গতিকে সেইখিনি সময়ত পৰাপক্ষত কোনোফালে যাত্ৰা আদি কৰিব নালাগে। যাত্ৰা আদি কৰিলে তেখেতসকলৰ সংস্পৰ্শত আহিলে আপোনাৰ হয়তো বেয়াও হৈ যাব পাৰে। গতিকে গ্ৰহণ কালত যাত্ৰা কৰাৰ পৰা বিৰত থাকিবলৈ কোৱা হৈছে। হয় বন্ধুসকল, আৰু সপ্তমতে হৈছে কাৰো পৰা ধাৰ নল'ব। গ্ৰহণ কালত আপুনি কাৰো পৰা ধাৰ নল'ব, কাৰণ গ্ৰহণ কালত লোৱা আপোনাৰ সেই ধাৰ আপোনাৰ কাৰণে এটা প্ৰচণ্ড মূৰৰ কামৰণি হৈ যাব পাৰে। কাৰণ মই আগতেই আপোনালোকক উল্লেখ কৰিছোঁ যে গ্ৰহণ কালত যিকোনো বস্তুৰ প্ৰভাৱ 100% বৃদ্ধি হৈ যায়। গতিকে হয়তো গ্ৰহণ কালত লোৱা সেই ধাৰৰ প্ৰভাৱ 100% বৃদ্ধি হৈ যাব পাৰে, বা আপুনি হয়তো সেই ধাৰ আপোনালোকে আপোনাৰ যেতিয়ালৈ জীৱন থাকে আপুনি চিৰদিন ঋণী হৈ থাকিব সেই ধাৰত, আপোনাৰ সেই ধাৰ কেতিয়াও পৰিশোধ নহ'ব। গতিকে বন্ধুসকল, গ্ৰহণ কালত পৰাপক্ষত কোনেও কাৰো পৰা যাতে ধাৰ নলয় সেই বিষয়ে চেষ্টা কৰিব। তো ঠিক আছে বন্ধুসকল, তো এতিয়া আমি আহিছোঁ সূৰ্যগ্ৰহণৰ সময়ত বা সূৰ্যগ্ৰহণৰ এই যিখিনি গ্ৰহণ কাল 8টা বজাৰ পৰা 11টা বজালৈকে, সেই সময়খিনিত কি কৰিব লাগে, হয়, বা কি কৰাটো ভাল। মই কৈ আছোঁ, সূৰ্যগ্ৰহণৰ সময়ত যিটো আপোনাৰ গ্ৰহণ কাল, সেই সময়ত যদি আপুনি মন্ত্ৰ জপ কৰে, হয়, যদি আপুনি মন্ত্ৰ জপ কৰে, তাৰ বহুত মহত্ব আছে মন্ত্ৰ জপৰ। কাৰণ সেই আগতে আপোনাক কৈছিলোঁ যে এই গ্ৰহণ কালত যি কামেই কৰা যাওক, ভাল কাম হওক বা বেয়া কাম হওক, তাৰ প্ৰভাৱ 100% বৃদ্ধি হৈ যায়। হয়, 100% প্ৰভাৱ বৃদ্ধি পায় বন্ধুসকল। গতিকে যদি আপুনি মন্ত্ৰ জাপ কৰে, তেতিয়াহ'লে সেই মন্ত্ৰৰ জাপৰ প্ৰভাৱ আপোনাৰ 100% বৃদ্ধি হৈ যাব আৰু সেই মন্ত্ৰটো আপোনাৰ কাৰণে সিদ্ধ হৈ যাব। হয়, আপোনাৰ কাৰণে সেই মন্ত্ৰটোত সিদ্ধি হৈ যাব, আৰু সিদ্ধি হ'লে আপুনি সেই মন্ত্ৰটো পিছত যেতিয়া হ'লেও ইউজ কৰিব পাৰিব, যদি আপুনি মন্ত্ৰ কেনেকৈ ইউজ কৰে আপুনি জানে। আৰু যদি মন্ত্ৰৰ ইউজেছ নাজানে, তথাপি যদি আপুনি কোনো এটা মন্ত্ৰ এটা শুদ্ধ কৰি লয় আৰু আপুনি যদি সেই মন্ত্ৰটো পুৱা গধূলি উচ্চাৰণ কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনত বহুত ধৰণৰ পৰিৱৰ্তন দেখা যায়। নিগেটিভিটি আপোনাৰ জীৱনৰ পৰা আঁতৰ হৈ যায়। যিবিলাক ঋণাত্মক শক্তি আছে সেইবিলাকে আপোনাক একো ক্ষতিসাধন কৰিব নোৱাৰে। ধনাত্মক শক্তিবিলাক আপোনাৰ লগত জড়িত হৈ যায়। পৃথিৱীখনত আপোনাৰ ধনাত্মক আৰু ঋণাত্মক, অৰ্থাৎ ভাল আৰু বেয়া দুয়োটা শক্তিৰে অবাধ বিচৰণ আছে। গতিকে কোন সময়ত কোনটো শক্তি আপোনাৰ লগত জড়িত হৈ যায় সেইটো নিজে ক'ব নোৱাৰি। গতিকে সেই ক্ষেত্ৰত যদি মানুহে অলপমান সাৱধান হৈ পেলাই নিজে কিছুমান ষ্টেপ লৈ পেলাই ভাল শক্তি নিজৰ লগত জড়িত কৰি ল'ব পাৰে, তেতিয়াহ'লে মানুহৰ দৈনন্দিন জীৱনত মানুহে বহুত উন্নতি কৰিব পাৰে। বা যিটো মানুহৰ আধ্যাত্মিক জীৱন আছে, সেই আধ্যাত্মিক জীৱনতো মানুহে বহুত উন্নতি কৰিব পাৰে। ঠিক আছে বন্ধুসকল, হয়, এতিয়া মই আপোনাক ক'বলৈ ওলাইছোঁ আৰু এটা কাম যিটো আপুনি গ্ৰহণৰ পিছত কৰিব লাগে। যেতিয়া আপুনি গ্ৰহণ যদি শেষ হ'ল, আপুনি ধৰক মন্ত্ৰ জাপ কৰি উঠিলে, মন্ত্ৰ জাপ কৰি উঠি আপোনাৰ গ্ৰহণ শেষ হোৱাৰ পিছত স্নান কৰি কিছু বস্তু এনে কিবা আপোনাৰ যদি প্ৰয়োজনীয় মানুহ আছে বা ভিক্ষাৰীক কিছু দান দিব লাগে, কিবা হ'লেও। হয়, দান দিয়াটো আমি জানোৱেই বন্ধুসকল, দান দিয়াটো এটা পুণ্যৰ কাম, আৰু এই গ্ৰহণৰ সময়ত যদি দান দিয়া যায়, তেতিয়াহ'লে সেই পুণ্যৰ ফল আপোনাৰ 100% বৃদ্ধি হৈ যায়। ঠিক আছে বন্ধুসকল, গতিকে বন্ধুসকল কেইটামান কথা ক'লোঁ, যিটো আমাৰ যিটো আহি থকা সূৰ্যগ্ৰহণ আছে 26 ডিচেম্বৰ, সেই 26 ডিচেম্বৰৰ দিনা আপোনালোকৰ কিছুমান কামত আহিব। ভিডিঅ'টো চাওক, যদি মোৰ কথাকেইটাৰ ভিডিঅ'টো চাই যদি ভাল লাগিল, আৰু যদি মোৰ কথাকেইটাৰ যদি আপোনালোকে ভালদৰে ইউজ কৰিব পাৰে, মই যিখিনি কথা ক'লোঁ বা যিখিনি কাম আপোনালোকক কৰিব ক'লোঁ, যদি আপোনালোকে সেইখিনি কাম ভালদৰে কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ দৈনন্দিন জীৱনৰ লগতে আধ্যাত্মিক জীৱনতো বহুত কিছু পৰিৱৰ্তন হৈ যাব। আৰু যিবোৰ কাম কৰিবলৈ মানা কৰা হৈছে এই ভিডিঅ'টোৰ জৰিয়তে, পৰাপক্ষত সেইবিলাক কাম কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। আপোনাৰ
নিশ্চয় ভাল হ'ব আৰু আপোনাৰ জীৱন সুখৰ হ'ব, সেয়ে আশা কৰিলোঁ। আৰু আশা কৰি ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ। যদি মোৰ কথাকেইটা ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰি ল'ব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভাল লগা নাই, যি ইচ্ছা তাকে কৰিব। ঠিক আছে বন্ধুসকল, এতিয়া আজিলৈকে বিদায়। হৰ হৰ মহাদেৱ, জয় শ্ৰী মহাকাল।